নমস্কাৰ কালুগাঁও সংবাদলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ। কালুগাঁৱৰ প্ৰথমজন কোভিড ৰোগী চিনাক্ত। শিৱসাগৰ জিলাৰ শলগুৰি মৌজাৰ কালুগাঁৱৰ প্ৰথমজন কোভিড ৰোগী ৰূপে চিনাক্ত হ'ল কালুগাঁও ডাকঘৰৰ পত্ৰবাহক ভোলাপাৰ গাৰেন গাঁৱৰ বিনোদ ফুকন। উল্লেখ্য যে কৰ্মৰত বিনোদ ফুকনে স্বাস্থ্য পৰীক্ষা কৰাবলৈ বুলি পুতেক আৰু ভতিজাকৰ লগত যোৱা 9 জুন তাৰিখে নিজা গাড়ীৰে গুৱাহাটীলৈ গৈছিল। তেওঁলোকে 10 জুনত পুৱা গুৱাহাটী মেডিকেল কলেজত উপস্থিত হয় আৰু তাতেই স্বাব টেষ্ট কৰিছিল। আজি টেষ্টৰ ৰিজাল্টত পজিটিভ অহাত সমগ্ৰ অঞ্চলটোত এটা চেপা উত্তেজনা বিৰাজ কৰিছে। ফুকনৰ কোভিড চিনাক্ত হোৱা খবৰ পোৱাৰ লগে লগে স্থানীয় চিকিৎসাকৰ্মী তেখেতৰ ভোলাপাৰ গাৰেন গাঁৱত বাসগৃহলৈ আহি পৰিয়ালৰ সকলো লোককে কোৱাৰেণ্টাইন কৰে আৰু 15 জুনৰ সকলোৰে স্বাব টেষ্ট কৰা হ'ব বুলি জানিবলৈ দিছে। ফুকনে যোৱা 8 জুনলৈকে কালুগাঁৱৰ ডাকঘৰত কৰ্মৰত হৈ থকাৰ বাবে এতিয়া কালুগাঁৱৰ উপডাকঘৰতো কোৱাৰেণ্টাইনৰ হোৱাৰ আশংকা আছে। আনহাতে পত্ৰবাহকজনে অঞ্চলটোৰ যথেষ্ট মানুহৰ সংস্পৰ্শলৈ আহি কেনেদৰে কোভিড সংক্ৰমণ হ'ল সেই লৈ সমগ্ৰ অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ পৰিছে। প্ৰকৃততে যদি কালুগাঁও অঞ্চলতে তেখেতৰ কৰোনা ভাইৰাছ সংক্ৰমণ হৈছে তেতিয়াহ'লে অঞ্চলটোৰ বহুসংখ্যক লোক যে এই ভাইৰাছৰ সংক্ৰমণত পৰিব সেইটো ধ্ৰুৱ। তেওঁলোকে কৈছে কালিলৈ স্বাব টেষ্ট কৰিব আৰু কথাটো হ'ল কি যিটো আমাৰ ইয়াৰ পৰা তেওঁলোক গৈছিলে ঘৰৰ পৰা 9 তাৰিখে গৈছে 10 তাৰিখে তাত স্বাব লৈছিলে। বিনোদ ফুকন তেখেতে ইয়াৰ পৰা ট্ৰিটমেণ্টৰ কাৰণে 9 তাৰিখে গুৱাহাটী গৈছে। 9 তাৰিখে গুৱাহাটী গৈ 10 তাৰিখে পাইছেগৈ, 10 তাৰিখে স্বাব টেষ্ট কৰাইছে। কিন্তু ইতিমধ্যে ৰিপৰ্টত দেখা গৈছে 9 তাৰিখে স্বাবৰ কালেকশ্যন কৰিছে আৰু 9 তাৰিখে ৰিজাল্টটো আহিছে। সেই কথাটোতে আমি অকণমান আশ্চৰ্য অনুভৱ কৰিছোঁ।